নৱমাধ্যা শ্ৰীকৃষ্ণ গীতা ঝুমুৰি ঘূৰ জয় হৰি জয় ৰাম জয় হৰি জয় ৰাম মোৰ ভকত যিটো হয় দেৱী প্ৰকৃতিয়ে লাগলয় যিটো হুৱে অন্যান্য হৰণ সৰ্বদায়ে নগুছে স্মৰণ। এইটো কি কৈছে? যিজন মোৰ ভক্তি হয় প্ৰকৃতিৰ মানে তেওঁ লগত লগ ল'ব, তেওঁ যিজনে মোক হৰণ ল'ব সেইজনে সৰ্বদাই তেওঁ মোক স্মৰণ কৰিব। ব্ৰহ্মা অধুপতি যিটো জনে অনাদি ঈশ্বৰ বুলিয়া মানে শ্ৰৱণ কীৰ্তন সদা কৰে আন নাজানয় মুঠ পৰে। যিজনে শ্ৰৱণ কীৰ্তন কৰিব সদায় তেওঁ মানে মোৰ বাহিৰে একো নাজানে। প্ৰভু ভগৱন্ত মোৰ পূজা অৰ্চনত ৰত এই পৰম ভৈল ব্ৰত মোৰ চৰণক মন নমে ধৰি দণ্ডৱতে পৰি নমে পৰি পৰি। যিজনে মোৰ পূজা কৰে অৰ্চন বন্দন কৰে তেওঁ ব্ৰত তেনেকৈ ব্ৰত হ'ব বুলি কৈছে আৰু তেওঁ মোৰ চৰণৰ পৰি পেলাই দণ্ডৱত সেৱা কৰিব। আন হবে কৰিলে ত্যাগ সেহি হে পৰম মহাভাগ মোক নানা ভাবে পূজে পুনু তাকো কহো শুনিও অৰ্জুন। যিজনে মোক অন্যান্য ভাৱে পূজা পাতল কৰে তেওঁৰ বিষয়ে কম শুনিবা অৰ্জুন। জ্ঞান যজ্ঞে কতো মোক ভজে সবাতো ঈশ্বৰ বুলি পূজে নিবৃত্তিক চাহে যিটো লোক চাৰিও প্ৰকাৰে ভজে মোক। এইটো প্ৰভু ভগৱন্তই অৰ্জুনক কৈছে যে অন্যান্য ভাৱে পূজা যিজনৰ জ্ঞান যজ্ঞ কৰে তেওঁ মোক ভজিব, জ্ঞান যজ্ঞৰ দ্বাৰাই মোক ভজিব আৰু মোক ভজিবৰ কাৰণে চাৰি প্ৰকাৰ ভজাৰ উপায় আছে। কতো ভজে এক মন হৈ ব্ৰহ্মা বিনে নাজানয় দুই। কোনজনে কি কৈছে? এক মনে ভজে তাৰ ব্ৰহ্মাৰ বাহিৰে অন্য একো নাজানে। একৰ পৰা দুইলে বিচাৰ নকৰে মানে। কতো ভিন্ন কৰি ভজে চিত জ্ঞান যজ্ঞে কতো মোক ভজে সবাতো ঈশ্বৰ বুদ্ধি বুজে। যিজনে মোক ভজে জ্ঞান যজ্ঞতা তেওঁ মোক ঈশ্বৰ বুলি পূজে। নিবৃত্তিক চাহে ইটো লোক চাৰিও প্ৰকাৰে ভজে মোক। নিবৃত্তি প্ৰকাৰ চাৰি প্ৰকাৰে মোক ভজে। কতো ভিন্ন কৰি ভজে চিত ঈশ্বৰ এন্তেৰে মই টান ভিত সভ্য সেৱকৰ বুদ্ধি যাৰ ভক্তি পৰময়েই দ্বাৰ। সৰ্বপ্ৰকাৰে ভক্তি কৰি পেলাই যেনেকে নকৰিলে সৰ্বপ্ৰকাৰে যদি ভক্তি কৰে মই সেইখন পৰম দুৱাৰ ভক্তিৰ পৰম দুৱাৰ বুলি কৈছে। মুখ্য মুহুৰ বিভূতি মানে মুখ্য বিভূতি আছে, বিভূতি মানে সম্পত্তি। আত ভজে মুত কৰি বুদ্ধি তেওঁলোকে নিজৰ বুদ্ধি কৰি নিজে কৰে। ইন্দ্ৰ চন্দ্ৰ অনন্ত বৰুণ বহু ৰূপে মোক ভজে পুনু। চন্দ্ৰ সূৰ্য ইন্দ্ৰ বৰুণ বহুত ভাগে মোক পূজে। যিটো ভজে বুলি সৰ্বাত্মাক বিষ্ণুময় দেখি জগতক তেওঁলোকো মোক বিষ্ণুময় দেখি পেলাই তেওঁলোকে মোক ভজে বুলি। পতংগ বিতংগ যত প্ৰাণী সবাতো ভজয় ব্ৰহ্ম জানি। কীট পতংগ যিমানবিলাক প্ৰাণী আছে সকলোকে জীৱ বুলি আমাৰ নিচিনা জীৱ জানিবলৈ বুজি পাবলৈ কৈছে আমাক কৈছে আমাৰ মনুষ্য সকলক কৈছে। যেনে মতে মই হে সকল কহো তাক শুনা মহাবল
মই যেনেকুৱা সকলো তেনেকুৱা হেৰি কৰিছে। তপ জপ যজ্ঞ মহাদান শ্ৰদ্ধা মন্ত্ৰ নিয়ম বিধান। তপ জপ যজ্ঞ দান মহাদান শ্ৰদ্ধাই কৰিব লাগে, এইটোৱে নিয়মৰ বিধানৰ ওপৰত নিৰ্ভৰ কৰে। শৈৱ শস্য অগ্নি হোম গীত মই বিনে নাহি কদাচিত। জগতৰ মই পিতা মাতা সবাৰো কাৰণ বীৰ্যদাতা। জগতৰ মই পিতৃ মাতা সকলোৱে বীজ দিওঁতা গুটি দিওঁতা মই। বহু জানিবাৰ জ্ঞানময় প্ৰবৃত্তি ৰূপে মোকে কয়। ঋগ্যজাহাম বেদ বেদ তিনি মোহৰ মুখৰ বেদৰ বাণী। ঋগ্বেদ যজুৰ্বেদ সামবেদ এই তিনি বেদ মোৰ মুখৰ পৰা ওলোৱা বাণী হয়। বেদ প্ৰণৱ যাক বোলে সূক্ষ্ম ৰূপে মোহৰ কেৱলে। বেদ প্ৰণৱ যাক বোলে বেদৰ যাক প্ৰমাণ বোলে সূক্ষ্ম ৰূপে মোহৰ কেৱলে। সূক্ষ্ম হৈ পেলাই হৈ কামবিলাক কৰে। হৃদয়ৰ সহিত প্ৰভু স্বামী গতিদাতা সাক্ষী অন্তৰ্যামী। সহিত মানে হৃদয়ৰ পৰা তেওঁ প্ৰভু সকলো জানে, তেওঁ অন্তৰ্যামী হয়। গতি দিওঁতাই তেওঁৱে। স্ৰজু পালো কৰো সংহাৰ মুত বিনে নাহি কিছু আৰ। স্ৰজন কৰো পালন কৰো সংহাৰ কৰো, তাৰ বাহিৰে আৰু কিছু নাই। চন্দ্ৰ সূৰ্য যত প্ৰভা হবে জ্যোতি মোৰে জানিবা। চন্দ্ৰ সূৰ্য যিমান পোহৰ হয় এইবিলাক মোৰে জ্যোতি পোহৰ হয়। সংসাৰ প্ৰাণী নিতে নিত চন্দ্ৰ ৰূপে যোগাও অমৃত। সংসাৰত যিমানবিলাক প্ৰাণী আছে মই অমৃত হৈ পেলাই যোগান দিওঁ পৃথিৱীলৈ। সূৰ্য ৰূপে মই তাপ দিওঁ পৃথিৱীৰ ৰস টানি নিওঁ। সূৰ্য ৰূপে মই তাপ দিওঁ আৰু পৃথিৱীৰ ৰস মই টানি নিওঁ। প্ৰভু ভগৱন্তই অৰ্জুনক সেইবিলাক কৈছে। ৰশ্মি যত লওঁ সবাহাৰে পুনু দেওঁ বৃষ্টি দ্বাৰে। যেনেকৈ লৈ যাওঁ আকৌ তেনেকৈ মই বৰষুণৰ দ্বাৰাই মই আকৌ দিওঁ। জন্ম মৃত্যু মই কাল ৰূপ উৎপত্তিও মোৰ স্বৰূপ। অৰ্জুনক কৈছে তুমি জানাই জন্ম মই কাল হৈ পেলাই মৃত্যু হৈ লৈ যাওঁ আৰু উৎপত্তি কৰোঁতে মোৰে ৰূপটো, উৎপত্তি কৰা মোৰে ৰূপটো আৰু মৃত্যু কাল হৈ পেলাই লৈ যোৱাটো মোৰে ৰূপ বুলি। যত কাৰ্য অখন্ত জগত কাৰণ প্ৰকৃতি হেন মত। যিমানবিলাক কাৰণ আছে চব কাৰণবিলাক প্ৰকৃতিৰ কাৰণ। প্ৰকৃতি মানে সমস্ত প্ৰকৃতিটো মই এইটো প্ৰকৃতি স্বৰূপৰ মই চব কৰিব পাৰোঁ। সংসাৰত নাহি মুত বিনে সাধু হবে ভজে সি কাৰণে। সংসাৰত মোৰ বাহিৰে কোনো নাই, সেইকাৰণে সাধু সন্তসকলে মোক সেইকাৰণে ভজে। গোবিন্দ মিশ্ৰ কৃষ্ণৰ কিংকৰ ৰাম কৃষ্ণ ধনী কৰাৰ নৰ। গোবিন্দই মিশ্ৰই কৈছে যে কৃষ্ণ কিংকৰ তেওঁ মানে সৰ্বে সৰ্বা তেওঁৱেই, তেওঁৰ নাম ৰামক ধনী কৰা